বৰ্তমান সময়ত মানুহে খুব ৱেইট লছ কৰিব বিচাৰে, সেইটো কাৰণে আপুনি কিবা ডায়েট দিব বিচাৰিব নেকি আপোনাৰ ফালৰ পৰা? ডায়েট মানে আমাৰ এতিয়া অসমীয়া মানুহে এতিয়া কি হয়, প্ৰথমতে কি হয়, বেছি ফৰেন কালচাৰবিলাক ল'ব যায় যে কিবা কিবি এনেকুৱা ডায়েট কৰিম নহয়। আমাৰ অসমীয়া যিখিনি খানা আছে সেইখিনি ভেজাল নোহোৱাকৈ যদি খোৱা যায়, আমাৰ প্ৰতিটো বস্তুতে এটা এটা ঔষধি গুণ আছে। যেনে আমি খাৰ খাওঁ, শাক পাচলি খাব লাগে, তো এইবিলাক বস্তু খাব লাগে। আমাৰ যিটো আমি বস্তুটো মিক্স কৰিহে বেয়া কৰি দিছোঁ। আমাৰ অসমীয়া মানুহে যদি পিজ্জা খাব, বাৰ্গাৰ খাব, কিবা খাব, এইবিলাক বস্তু আমাৰ নাই ন কালচাৰত। আমাৰ ৱেডাৰ হিচাপত যিটো আছে, ভাত খালে শকত নহয়তো, ভাত খাই যদি নিয়মীয়াকৈ ভাত খাই যদি খোজ কাঢ়ে শকত নহয়। ভাতটো খাই বহি থাকে মানুহজন, তো কেলৰি ইনটেক কৰি যেতিয়া কেলৰি বাৰ্ণ নকৰিব, তেতিয়া ই ফেটছতে ষ্ট'ৰ হৈ থাকিব, ফিউচাৰত ইউজ হ'ম বুলি। তো তেনেকুৱা বস্তু তো জোখত খাব লাগে, ভালকৈ খাব লাগে, আটাইবিলাক বস্তুৱেই খাব লাগে, কিন্তু হেল্ডি বস্তুবিলাক খাব লাগে। আৰু মানুহ এতিয়া মই শিকোৱা দৰকাৰে নাই কোনটো ভাল কোনটো বেয়া, মানুহে জানে। চিগাৰেটৰ পেকেটত ডাঙৰকৈ লিখাই থাকে, মদৰ বটলত লিখাই থাকে, তো মানুহজনে খায়। কিন্তু হেবিটবিলাক যদি বনাই লয় তেনেহ'লে, আৰু তেনেকুৱা মানে ডিচিপ্লিনৰ হেবিটবিলাক বনাই ল'লে মানুহজনে আৰু নিজক ভাল পাব লাগিব। প্ৰথমতে নিজক ভাল পাব, নিজৰ স্বাস্থ্যটো ভাল পাবলৈ, নিজে দেখাত ভাল ধুনীয়া হৈ থাকিব ইচ্ছা কৰিব লাগিব। তো ভিতৰৰ পৰা যদি ইচ্ছাটো আহে, সেইজন মানুহ মানে স্বভাৱটো ঠিকেই থাকিব, আৰু সুস্থ শৰীৰ এটাত সুস্থ মন থাকিব।